ইম্পৰ্টেণ্ট এক্সপেক্ট নেক্সট ইয়াৰ ভিতৰত আৰু লাগি থকা কিছুমান বস্তু আছে যিবোৰ আমি আজি হয়তো এক্সাৰচাইজত কৰিব পৰা নাই ব্লেকআউট এক্সাৰচাইজ এটা হ'ব ইয়াৰ পিছত হ'ব ৰাতি হ'লে আমি কৰিব লাগিব সেইটো এক্সাৰচাইজ সেইটো বেচিকেলি ব্লেকআউট বুলি ক'লে অকল লাইট নুমুৱাই দিয়া নহয় সেইটোৰ লগতে কাৰোবাৰ যদি ইনভাৰ্টাৰ আছে কাৰোবাৰ যদি ছ'লাৰ লাইট আছে সেইবিলাকো যাতে বন্ধ কৰি দিয়ে মেইন উদ্দেশ্যটো হ'ল যাতে কোনো পোহৰ নাথাকে গতিকে সেইটো আমি সেইটো ব্যৱস্থা ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ আৰু কিছু লজিষ্টিক ছাপোৰ্ট লাগিব জেনেৰেলি এনেকুৱা ধৰণৰ ষ্ট্ৰাইক যেতিয়া হয় ৰিয়েল টাইম চিটুৱেশ্যনত যেতিয়া হয় তেতিয়াহ'লে কি হ'ব পাৰে হয়তো যোৱা ৰাস্তাটো ব্লক হৈ যাব পাৰে কিবা ডেমেজ কৰি পেলাই হ'ব পাৰে বা আদাৰৱাইজ ব্ৰিজ ভাঙি যাব পাৰে গতিকে সেইবিলাকৰ কাৰণে আমাৰ কিছু যেনে এক্সকেভেটৰ্ছ মেচিনছ তেনেকুৱা ধৰণৰ লজিষ্টিক কিছুমান লাগিব সেইটো নেক্সট পৰ্যায়ত আমি আকৌ সেইটো বস্তু আমাৰ শিকিম বা আমি গম পাম কৰিম এটা অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক নিৰ্দেশনা জাৰি কৰিছে যে এটা ৰেড এলাৰ্ট জাৰি কৰিছে যে এটা এয়াৰ ৰেড ছিগনেল আহিব পাৰে আহিলে আমি কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰডনেছ থাকিব পাৰে লাগিব আমাক সেই প্ৰেক্টিছ কৰিবৰ কাৰণে আমি আজি এই এক্সাৰচাইজটো কৰিছোঁ এই মক ড্ৰিলটো কৰিছোঁ যাতে কিবা যদি কোনোবা কেতিয়াবা কিবা এটেক হৈ যায় ৰিয়েল টাইম চিটুৱেশ্যনত যদি এটেক হৈ যায় আমি কেনেকৈ ৰিয়েক্ট কৰিম কেনেকৈ আমি ইভাকুৱেট কৰিম এই গোটেই ড্ৰিলটো আৰু এনেও এইটো একচুৱেলি ডিজাষ্টাৰ মেনেজমেণ্ট আৰু হেৰিৰ পিনৰ পৰা কৰিবই লাগে চিভিল ডিফেন্সৰ পিনৰ পৰা এই এক্সাৰচাইজটো বহুত দিন হোৱা নাই আৰু নিৰ্দেশনাও আহিছে গতিকে আজি আমি এইটো এক্সাৰচাইজ কৰিছোঁ